এইখন দলংকে আপোনালোকে চাই আছে এইটো কেনেকৈ ৰাস্তা আৰু কেনেকৈ মানুহ উঠিবলৈ বহুত সমস্যা হৈ আছে আৰু আমাৰ এইফালে বহুত ডেলিভাৰী ৰোগী আছে। আমি এদিন এটা ৰোগী কেনেকৈ লৈ যাম? ৰাস্তাৰ ফলত মানুহে যাতায়াত কৰিব নোৱাৰে আৰু ব্ৰিজটোত গাফলাতি কৰি আছে আৰু ৰাইজে কি কৰিছে এইটো উঠা নমাৰ কাৰণে বহুতো অসুবিধা হৈ আছে। আৰু এটা মানুহ এজন দুখ পাইছে। মই এইটো ফাৰ্মাচীত থাকোঁ, তাকেও মোক লৈ গ'লোঁ, তাক চেলাইন দিছোঁ আৰু বহুতো দুখ পাইছে এইটো উঠৰ কাৰণে। আৰু এটা চিৰি আছিলে, চিৰিটো ভাঙি গ'ল। তাৰপিছত এই স্থানীয় ৰাইজে এটা কি দিলে, বাঁহ আনি দিলে। সেই বাঁহটো উঠাৰ কাৰণে বহুতো দুখ পাই আছে। আৰু এই ৰাস্তাটো ইমান গাফলাতি কৰি আছে যে মানুহ উঠা নমাৰ কাৰণে বহুতো অসুবিধা হৈ আছে।